গুড মৰ্ণিং এভৰিৱান, সকলোলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে গৰু বিহু আৰু এতিয়া বৰ্তমান আছোঁ মই ভাস্কৰহঁতৰ ঘৰত। যিহেতু সি গান লগাই আছে, সেইটো কাৰণে বেছি টাইম নকৰোঁ ইয়াত। এতিয়া আমি যাম, সিহঁতৰ ঘৰৰ ওচৰত বিল এখন আছে, তো তালৈ যাম গৰু গা ধোৱা চাবলৈ। তো চাই লওক ভিডিঅ'টো। তো বৰ্তমান এইটো আমি কোনটো ঘাটত আছোঁ? ঘাটটোৰ নাম নাজানো আমি। এইটো ইহঁতৰ গাঁও হয়, মানে জোনহঁতৰ গছগুৰি হয় এইটো। তো ঘাটটোৰ নাম নাজানো, কিন্তু আছোঁ আৰু আমি। আৰু এতিয়া আপোনালোকে ড্ৰোন শ্বট কেইটামান চাওক। বৰ্তমান বেছি ড্ৰোন শ্বট ল'ব নোৱাৰিলোঁ, কাৰণ বতাহ বহুত দি আছে, সেইটো কাৰণে ড্ৰোন শ্বট বেছি ল'ব নোৱাৰিলোঁ। যিকেইটা লৈছিলোঁ অলৰেডি আপোনালোকে দেখিলেই। তো আৰু চাই থাকক ভিডিঅ'টো পিছলৈ। হেল্ল' কৈ দিয়া হাই। ক'ত গা ধুব আহিলা? গৰু ক'ত? গৰু তুমি আছাই গৰু এইফালে। ইয়াক গা ধুৱাবা নেকি? ইয়াক মাহ হালধি মানে ঘঁহি দিয়া, ইয়াক গা ধুৱাই দিয়া। ই গৰুৱে হয়। হা নধৰিবা দেই এখন। তো আপোনালোকক দেখুৱালোঁ গৰু গা ধোৱা। এতিয়া গৈ আছোঁ ঘৰলৈ। চ' জাষ্ট আহি পালোঁ ঘৰ, আৰু এতিয়া যাম গাঁৱলৈ। গাঁৱত আপোনালোকক দেখাই আছোঁ আমি কি কৰোঁ। দেন জাষ্ট এতিয়া ভাত খাম, ভাত খাই চিধাই যাম গাঁৱলৈ। তো আপোনালোকে ভাবিছে চাগে মই গাঁৱলৈ যোৱা মানুহটো ইয়াত কি কৰি আছোঁ। মই গাঁৱলৈ গ'লোঁ, কিন্তু গাঁৱত গৈ ভালকৈ ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ, কাৰণ গৈ পাই খুৰা খুৰীহঁতক লগ পালোঁ, আইতাক লগ পালোঁ, আৰু ভাগিনজনীৰ লগত খেলি থাকোঁতে ভালকৈ ভিডিঅ' কৰা নহ'ল।
অলপ কিছুমান নিয়ম নীতি কৰা হৈছিল আৰু সেইখিনি মই ভিডিঅ' ৰেকৰ্ড কৰিছোঁ আৰু সেইখিনিকে দেখাবলৈ গৈ আছোঁ আপোনালোকক। বিহুৰ বিষয়ে আপোনালোকে সকলোৱে জানেই, মই বিশেষ একো ক'বলৈ নাথাকে। তথাপিতো মই ক'ব বিচাৰিছোঁ যে ঐতিহাসিক যিবোৰ পৰম্পৰা বিহুৰ, সেইবোৰ বিশেষকৈ গাঁও অঞ্চলত বেছিকৈ দেখা পোৱা যায় চহৰ অঞ্চলৰ তুলনাত। কিন্তু ঠাই বিশেষে ইয়াৰ নিয়ম নীতিবোৰ কিছু বেলেগ বেলেগ হ'ব পাৰে। সন্ধিয়া হোৱাৰ আগে আগে গাঁৱৰ প্ৰতিঘৰ মানুহে পদূলি আৰু গোহালিত ধান খেৰ, তুঁহগুৰি, বিলঙনি পাত আদিৰে জুই জ্বলাই জাক দিয়া হয়, যাতে মহ, দাহ, কীট পতংগবোৰ আঁতৰি যায়। আৰু সেইদিনাখন সন্ধিয়াই গৰখীয়াই গৰুবোৰ পথাৰৰ পৰা ঘৰলৈ আনি গোহালিত নতুন পঘাৰে বন্ধা হয় আৰু গৰুকেইটাৰ সুস্বাস্থ্যৰ বাবে গৰু পূজাও কৰা হয়। ঠাই বিশেষে ইয়াৰ নিয়ম নীতিবোৰ হয়তো কিছু বেলেগ হ'ব পাৰে, কিন্তু আমাৰ গাঁৱত কেনেকৈ গৰু পূজা কৰা হয় সেইখিনি অলপমান আভাস দিব আপোনালোকক চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। কৃষ্ণ প্ৰভু, নন্দন প্ৰভু, এতিয়া প্ৰভু বছৰ সেয়া বছৰ পাল প্ৰভু, এতিয়া আপোনাৰ আগৰ আগতে পাছৰ পাছবোৰ সেইবিলাক যাতে এতিয়া আগৰ আগবোৰ পাছৰ পাছবোৰ এতিয়া যেনেকৈ ৰাখিছে কালক ৰাখিছে আমাৰ শক্তি হ'ব লাগে, সামৰ হ'ব লাগে। এতিয়া কি 12টা মাহত 12টা ঢৌ আহে, বজা আহে, সেইবিলাক নিলগত ঢৌ নিলগতে লৈ যায়। এতিয়া যেনেকৈ ৰাখিছে কালক ৰাখিছে আমাৰ শক্তি হ'ব লাগে, সামৰ হ'ব লাগে, জয়জন পৃথিৱীত শান্ত হ'ব লাগে প্ৰভু। এতিয়া 12টা মাহত 12টা চিলা হয়, মিলা হয়, সেইবিলাক আজিৰ পৰা চিলা গুঠিব লাগে, মিলা গুঠিব লাগে। সেইবিলাক আপুনি উদ্যোগ গোপাল কৃষ্ণ প্ৰভু ভূতি নাজনা ভূতি নাজনা জানি শুনি আপুনি সন্তোষ কৃষ্ণ প্ৰভু গোপাল কৃষ্ণ। তো শেষত আমি ঘৰৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ ঘৰলৈ গুচি আহিলোঁ। আৰু যদি ভিডিঅ'টো এতিয়ালৈ চাই আছে, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অৱশেষত সকলোকে আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।